হাই ৱেলকাম টু মাই চেনেল। ছানডে কিয় বন্ধ হয় এবাৰ ভাবি চাইছেনে? মনডে ফ্ৰাইডে বন্ধ নহয় কিন্তু ছানডে বন্ধ হয়। আৰু ৰাস্তাতে থাকে এডাল হোৱাইট ব্ৰকেন লাইনডাল, কিয় এডাল ব্ৰকেন কৰি টানে এবাৰ ভাবি চাইছেনে? তেনেকুৱাই আজি মই 5টা ফেক্ট লৈ আহিছোঁ। আপোনালোকে ফেক্টকেইটা চাওক আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, মই ফেক্টকেইটা আৰম্ভ কৰিছোঁ। ফেক্ট নম্বৰ 5, ৰেলৰ পাছফালে যে এই এক্স চিনডাল, কিহৰ কাৰণে এই এক্স চিনডাল টানে এবাৰ ভাবি চাইছেনে? এই এক্স চিনডাল কি কাৰণে টানে? এক্স চিনডালৰ টানাৰ এটা কাৰণ আছে। এক্স চিনডাল এই কাৰণে টানে যাতে ৰেলখনে যদি কেতিয়াবা যদি কিবা কাৰণত দবা যদি ৰাস্তাত যদি ৰৈ যায়, ৰেলৰ যোনজনে ছিগনেল দিয়ে তেওঁ গম পাব যে ৰেলখন ক'ৰবাত ছিগি আহিছে নে নাই অহা, ৰেলখন ক'ৰবাত দবা এৰি থৈ আহিল নেকি। এই এক্স চিনডাল তেওঁ চাব যাতে এক্স চিনডাল আছে নে নাই, যদি নাই তেতিয়া তেওঁ গম পাব যে ৰেলখনে ক'ৰবাত দবাকেইটা মানে এৰি থৈ আহিছে, যাতে এক্সিডেণ্ট নহয় আৰু ৰেলটো অহা যোৱা কৰিয়ে থাকে। দবা এৰি থৈ অহাৰ লগে লগে এক্সিডেণ্ট হ'ব, গতিকে এক্সিডেণ্ট নহ'বৰ কাৰণে এই এক্স চিনডাল দিয়ে। ফেক্ট নম্বৰ 4, ক্ৰিকেট ফিল্ডত দেখিছেই চাগে ক্ৰিকেট যোনখন পিক্স থাকে তাৰ চাৰিওফালেও পিক্স থাকে। কিহৰ কাৰণে? তাৰ পৰাতো লেন্থ মিলালেতো নিমিলিব, কিন্তু তথাপিও চাৰিওফালে পিক্স বনাই থৈ দিয়ে। কিহৰ কাৰণে বনাই থৈ দিয়ে? সেই পিক্সখন এই কাৰণেই বনায় যাতে তাত প্ৰেক্টিচ কৰিব পাৰে, আৰু বাকী ফিল্ডখন এই কাৰণেই বনাই থয় যাতে সেইখনৰ ফিল্ডত বাকীবিলাকত প্ৰেক্টিচ কৰিব, আৰু যোনখন অৰিজিনেল মেটচ হ'ব সেই মেটচখনৰ কাৰণে মিডল ফিল্ডখন ভালদৰে থৈ দিয়ে যাতে সেই ফিল্ডখন বেয়া নহয়, তাত অকল ইণ্টাৰনেশ্যনেল মেটচ বা বাকী মেটচবোৰ খেলিব পাৰে। ফেক্ট নম্বৰ 3, আপোনালোকে হয়তো ATM গ'লে দেখিছে যে ATMত AC লগাই থয়। ATMত বেংকে ইমান টকা খৰচ কৰি AC লগোৱা কি দৰকাৰ? কিয়? গ্ৰাহকৰ ভালৰ কাৰণে লগায় নেকি? কিন্তু গ্ৰাহকটো ATMত অতি বেছি 5 মিনিটৰ কাৰণে ATMলৈ যায়, কিন্তু ATMত AC কিহৰ কাৰণে লগায়? নে ATMত থকা ছিকিউৰিটি গাৰ্ডজনৰ কাৰণে তাত AC লগায়? এই দুইটাৰ ভিতৰত এটাও শুদ্ধ নহয়। ATMত এই কাৰণে AC লগায় কাৰণ ATM হৈছে অল টাইম মানি, মানে এনি টাইম এইটোৱে মানে মেচিনটোৱে মানে কাম কৰিয়ে থাকে, আৰু তাত CC কেমেৰা বহুত কিবা কিবি থাকে, সেইকাৰণে তাত AC লগায় যাতে সেই বস্তুবোৰ গৰম নহয়, আৰু ATM মেচিনটো যাতে গৰম নহয়। যদি ATM মেচিনটো গৰম হয় তেতিয়াহ'লে তাত বাষ্প হ'ব, আৰু বাষ্প হৈ পেলাই যোনবোৰ পইচা থাকে সেইবোৰ আঠাও লাগি যাব পাৰে, আৰু আঠা লাগি গ'লে আপুনি এখন পইচা মাৰিলে এখনৰ লগত দুখন পইচাও ওলাই আহিব পাৰে। গতিকে মানে ATM মেচিনটোত মানে এক্সট্ৰাকেতো ফাংচনবোৰততো AC লগাব নোৱাৰে, গতিকে গোটেই ৰুমটোতে AC লগাই থয়। পইণ্ট নম্বৰ 2, হোৱাইট ব্ৰকেন লাইন। সেইডাল নিশ্চয় আপোনালোকে ৰাস্তাত দেখিছে যে এই হোৱাইট ব্ৰকেন লাইন টানা হৈ থাকে, কিন্তু এই হোৱাইট লাইনডাল কিয় ব্ৰকেন কৰি মানে অলপ অলপকৈ টানে? ইয়াত কি মানে ইফালে গাড়ী যাব আৰু ইটো চাইড দি আহিব, সেইটোৱে নেকি মতলব? সেইটো নহয়। এই হোৱাইট ব্ৰকেন লাইনডালৰ এইটোৱে মতলব যে আপুনি সেই যোনটো চাইড দি গাড়ী আহে, আপোনাৰ যদি দেৰি হৈ আছে আপুনি সেইটো চাইডে যাব পাৰে আৰু সেইটো চাইডে গৈ পেলাই আগৰ গাড়ীখনক অভাৰটেক কৰিব পাৰে। এইটো হৈছে লিগেল। কিছুমানে ক'ব যে এইটো কি জানিবলগীয়া কথা, গাড়ী নাহিলেতো অভাৰটেক কৰিব পাৰিয়ে, কিন্তু এনেকুৱা কিছুমান লাইনো আছে য'ত অভাৰটেক কৰিব নোৱাৰি। যোনবোৰ ফগ এৰিয়া তাত ষ্ট্ৰেইট লাইন থাকে, তাত অহা গাড়ীখন অকল আহি থাকে আৰু যোৱা গাড়ীখন গৈ থাকে, কাৰণ সিফালৰ গাড়ীখন ভালদৰে নেদেখে, গতিকে তাত এনেকুৱা ষ্ট্ৰেইট লাইন টানে। কিন্তু আমাৰ ইয়াত মানে ব্ৰকেন লাইন টানে এই কাৰণে কাৰণ আমাৰ ইয়াত কুঁৱলী নপৰে আৰু আমাৰ গাড়ীখন দেখা পায়, গতিকে আমাৰ যদি দেৰি হৈ থাকে তেতিয়া অভাৰটেক কৰিব পৰা ৰুলো আমাৰ ইয়াত আছে, গতিকে আমাৰ ইয়াত লাইনডাল ব্ৰকেনকৈ টানে। পইণ্ট নম্বৰ 1, আপোনালোকে জানেনে যে ছানডে কিয় বন্ধ হয়? মনডে ফ্ৰাইডে বন্ধ নহয়, কিন্তু ছানডে কিয় বন্ধ হয়? ৰোমৰ সম্ৰাট কনষ্টেণ্টাইনে 1329 খ্ৰীষ্টাব্দত তেওঁলোকৰ যোনবোৰ মানুহ আছিল তেওঁলোকক কৃষিকৰ্মৰ বাহিৰে আৰু একো কৰিবলৈ নকৈছিল। সেইদিনাখন অকল যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰিবলৈ কৈছিল। তেতিয়াৰ পৰাই বন্ধ ঘোষণা হৈ আছে। কিন্তু আমাৰ ভাৰতত শ্ৰী নাৰায়ণ মেঘাজী লোখণ্ডে নামৰ এজন ব্যক্তিয়ে প্ৰথমতে সপ্তাহত এদিন বন্ধ হ'ব লাগে বুলি দাবী কৰিছিল। ব্ৰিটিছে সেইটো প্ৰথম অমান্তি কৰিছিল যদিও পিছলৈ মান্তি হৈছিল, আৰু 1788 খ্ৰীষ্টাব্দত বৰলাৰ্ড লৰ্ড ৱেলছিয়ে বন্ধৰ দিনটো ঘোষণা কৰিছিল যে সপ্তাহত এদিন বন্ধ হ'ব লাগে, আৰু সেয়েহে সপ্তাহৰ একেবাৰে শেষৰ দিন দেওবাৰ দিনটো বন্ধ ঘোষণা কৰা হৈছিল। এইটোৱে মোৰ ভিডিঅ' আছিল। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।